बॉस क्या हुआ কি হল তোর পেট বিষাইছে তাহলে কি হলে কিয় তই পাইছ নাই যেতে নাই অঁ ঠিকে আছে মই যেনে তেনে বুলি কৈ আছো মোৰ পেট চেট বিষ হৈছে গৰমত মোলা মোলা হৈ গৈছো আকৌ এইফালে আমাৰ কণ ভাই তোমাৰ কি হৈছে তোমাৰ প্ৰব্লেম তোমাৰ পেট বিষ কেলা তোমালে কামে কৰিব কেলা মই অকলে ফিনিচিং কৰিম কাম বে কি বুলি ক'ব হৈছে লওঁতে এপাক ঘূৰি আছো সঁচাকৈ ধানটো বহুত বেছি ভাৰী তেনে কৈ হেলাম দিনৰ দিনটো তেনেকৈ পাৰ হওক আৰু আহিছোঁ যদি কামটো কৰি যাওঁ ইমান দূৰৰ পাইছোঁ আনটা গাঁৱলৈ ন কামটো নকৰিলে নহ'ব নহয় কামটো একে কৰি যাওঁ সন্ধিয়াকৈ লগ পাই আছোঁ কি কথা কি বতৰা আকৌ সন্ধিয়াকৈ জনাই আছোঁ অঁ গাইজ পাহৰিছোঁ আমাৰ দুপৰীয়া দানাটো খোৱা সময়ত লগ পাই আছোঁ তাৰপিছত আকৌ ঘৰ লগ পাম তো হেল্ল' গাইজ বেক টু মাই চেনেল জুবিন ব্লগছ কি খবৰ আশা কৰিছে সকলোৱে খবৰ ভাল আছে আৰু মোৰ খবৰ ভালে আজি আপোনালোক অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আজি মানে মই ক'লৈকে যাব পৰা নাই ক'তলৈকে মানে কি মই সদায়তো মই কামত ব্যস্ত থাকোঁ ন আজি মানে কাম চাম একো কৰা নাই আজি মানে মই এনেই ফ্ৰী থাকিম ঘৰত একো কাম বন্ধ নকৰোঁ আজি তাকে ভাবিছোঁ ৰাতিপুৱা পৰতে অকণ ভিডিঅ'টো অকণ আৰম্ভ কৰোঁ আপোনালোকে চাই যাতে মোক মৰম চেনেহ দিয়ে আজি মানে ক'তো নাযাওঁ বা গাতে অকণ অলপলৈকে আপোনালোকক দেখাম আৰু মই ঘূৰি মানে গাটো যিহেতু ভাল লাগি থকা নাই মই চুলি তুলি একদম কি একদম গা চা চেহেৰা চা অৱস্থা নাইকিয়া গৈছে কাম কৰোঁতে আপোনালোকক মই ভিডিঅ'কে দেখা পোৱা দিয়া নাছিলোঁ আজি কি ক'ম কথা আজি একেবাৰে মনটো ভাল চাল লাগি থকা নাই গাইছ আজি মানে পূৰা মই আজি এয়া শুম আজি দিনৰ দিনটো শুম আজি মোক কোনো বিচাৰিলে মোক নেপায় আজিতো এনেকুৱা বেকে ধামাকা যে শুম মোক যেতিয়া কোনো বিচাৰিলেও আজি মোক নেপায় তো গাইছ এইফালে আমাৰ ধান থৈ দিছে এইফালে আজি মেচিন মাৰিব নেকি আমাৰ 10টামান বজাত তাকে অকণ হাতা পতা লাগি দিম এতিয়া বুলি মই গৈ আছোঁ কণৰ ঘৰলৈ তাৰ ওচৰৰ পৰা আহোঁগৈ আজি দুইটাই কাম কৰিবলৈ যোৱা নাই নাই যোৱা আজি নাযাওঁ আজি নগ'লোঁ গাটো ভাল লাগি থকা নাই নাযাওঁ হা নাই নাযাওঁ আজি আহোঁতে সিহঁতক লগ পাইলোঁ আমাৰ গাঁৱৰ পোৱালিখিনি স্কুল যাই পেলাই সিহঁতক লগ পাইলোঁ আৰু আহোঁতে অসীম ভাইহঁতক ফাইনেল লগ পাই গ'লোঁ সিহঁতৰ ঘৰত গৈ নাপালোঁ এতিয়া মোকে ওচৰত আছিলে কল বাই পেলাই ঐ ভাই দিয়া মোৰ কয় দে তই কি বস্তু হেল্ল' গাইজ আজি হেল্ল' গাইজ কি আছিলে আজি বহুত দিনৰ মূৰত পাগলকেইটা লগ পোৱা নাই লগ পাই আছোঁ ক'ত লগ পোৱা নাই উল্টা চিধা কথা কৈ মোৰ ওচৰত কেলা চিধা কথা কেইটা কবি কথা কেলা চিধা ঐ ক'ত গৈছিলি তই চিধা হৈছ চিধাকে ক ক'ত গৈছিলি তই গাইছ আজি একদম মানে আমাৰ তিনিটা আজি কাম বন নাই এনেকা ওলং পোলং ঘূৰি থাকিম মোৰ কাম আছে মই বেকাৰ মানুহ নহয় মই গৰাবাৰী যাব লাগিব গৰাবাৰী না গুৱাহাটী গৰাবাৰী নামটো শুনা পোৱা নাই কেলা মই গৰাবাৰী বুলি কালি গৰাবাৰী যাত পঢ়ি দেখোন চিঙংঘত যাব লাগিব তো গাইছ এইখিনি কথা মনত পৰিছে মোৰ আমাক কেলা এই ল'ৰাবোৰ যে ছোৱালীলৈ কেলা কিয় মানে বেছিকৈ মানে হেৰি হয় একদম মালকেইটা আছে যে কেলা পাগলা সঁচাকৈ কৈছোঁ নে গাইছ বহুত আমাৰ ল'ৰাবিলাকক ছোৱালীবোৰক বহুত বেছি ভাল লাগে কিহৰ কাৰণে কি কথা গম নাপাওঁ আৰু ছোৱালীবোৰক তেনেকুৱা লাগে নে ক'বচোন গাইছ কমেণ্ট কৰি পেলাই যদি মোৰ ভিডিঅ'টো ছোৱালীবোৰে চাই আছ ন ক'বচোন কমেণ্ট কৰে আমাৰ ল'ৰাবোৰক ভাল লাগে নে নালাগে আজি তিনিটা বুলি আমি এনেই অকণমান ৰাতিপুৱা পৰতে অকণ ফুৰিবলৈ আহিছোঁ এতিয়া বাঢ়িছে 6:30 এনেই অকণ দেখি যাওঁ আদা অকণ মাৰি আহোঁ তাৰপিছত আকৌ লগ পাই আছোঁ আমাৰ ঘৰত আহি পেলাই ভাত পানী খাই পেলাই আপোনালোক আকৌ বেলেগ এজেগালৈ আপোনালোক লৈ যাম চাই থাকিব আমাৰ বহা জেগাটো আহি পাই গ'লোঁ এনে আমি ক'ত বহোঁ চহাবটো আছে নহয় এই পুলত নবহ জানো নবহ
তো গাইছ আমি সদায় এখন সন্ধিয়া ওপৰত এখনে বহি মানে পৰা গেম চেম মাৰোঁ আজি আকৌ এটা বেলেগ জেগাত যাম বেলেগ জেগাত আমাৰ আকৌ এই জেগাত আছে নহয় পুল এটা আছে তাতে ধুনীয়াকৈ বহি কৰি অকণ তাতে অকণ আড্ডা দোকান মাৰিম জল্দি জল্দি তো গাইছ আজি মানে উঠি মই কৈছিলোঁ ক'তো নাযাওঁ কি কৰিম ঘৰতে শুম বুলি আজি নুশুম এনেই বেকাৰ থকা লোৱা নহয় আমি কেলা আকৌ ক'ত যাম মানে ক'তো নাযাওঁ বেকাই ঘূৰি ফুৰি উল্টা উল্টা আপোনাৰ যেতিয়া ভিডিঅ' চাই থাকে এতিয়ালৈকে ঐ ভাই কিবা এটা কৰিবি ইমান দিনৰ মূৰত লগ পাইছোঁ চালা তই একো নকওঁ ইমান মই কিবা এটা কৈ আছো সেয়া ইনষ্টাগ্ৰামত ছোৱালী কেলা ধেৰ মজা মজা চা ইনষ্টাগ্ৰাম ছোৱালী তই কোনো কাৰণে নপৰা পিছত কেলা বুকিং থাকে আজিকালি চব বুকিং আজিকালি ছোৱালীবোৰ তো গাইছ মানে ছোৱালীসকলক কৈছো হা ছোৱালীসকলে যে ইনষ্টাগ্ৰামত কয় চিংগেল আছো পটাই লোৱা কিন্তু কেলা চিৰিয়াছলি ক'ব গ'লে কয় কি আম তোমাৰ বয়ফ্ৰেণ্ড কেলা কি মানে তোৰ ইনষ্টাগ্ৰামতে চিংগেল আছো কোনোবা পটাই লোৱা আকৌ চিৰিয়াছলি ক'ব গ'লে ঠিক কৈছে সঁচা কথা কেলা আছে বোলে সঁচা কেলা কালি মই ছোৱালী ইনষ্টাগ্ৰাম মেছেজ কৰিছো দেই তাক কেলা মই হাই বুলি ক'লো সি কেলা হেল্ল' বুলি ক'লে হা কণ্টেক্ট নাম্বাৰ দিলে তাৰ লগত কথা পাতিছো কথা পাতি ক'লে মোৰ ডাইৰেক্ট কৈছিলে বিয়ে পাইছে তেলে তই কি বালকে নাম্বাৰ দিছিলি কণ্টেক্ট নাম্বাৰটো কেলা এনেকা চব ছোৱালী থাকে নেকি বে কেলা বেয়া খং উঠি যায় কেলা এনেকা নকবি বাল নিচিনা চেট সঁচা কেলা বহুত খং উঠি যায় তই পাগলী মই সঁচা কৈছো কেলা মিছা কোৱা নাই দেখা ইমান বেইমান চলি থাকে নেকি আমি চিংগেল আছো কোনোবা চিংগেল ল'ৰা আছে নেকি আমাৰ পতাই ল বালৰ কথা ক'ব হে সিহঁতে কেলা চেলিব্ৰিটি কেইজনী বনৰ পক্ষী কেইজনী কেলা নক্তি কেইজনী ক'ব লাগিব নাই নক্তি নকওঁ দে কেলা বেয়া তোৰ ছোৱালীটো কোৱা মেছেজ কৰিলে চা কোন ছোৱালী মেছেজ কৰিছিলে মানে দুদিনৰ আগত আমি ইনষ্টাগ্ৰামত চিনাকি হা তাৰপিছত সি মোক নাম্বাৰটো দিলে হোৱাটছআপত মেছেজ দিংতে তাক মই মমতে ক'লো তুমি মোক কল এটা কোৱাচোন কথাটো আপোনালোকে বিশ্বাস নকৰে মই আপোনাক ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই যোনখিনি মেছেজ কৰিছিলে কণ্টেক্ট নাম্বাৰ আছিলে আপোনাক মই সেইখিনি দেখাই দিম যদি বিশ্বাস কৰা নাই দেখাই এইবোৰ মেছেজ তই তাৰ বেয়া ধামাকা মেছেজ কৰিছে দোষ চাওক তাৰ লগত কেলা মই কিমান মেছেজ কৰিলো এইবোৰ দেখিছেনে এইবোৰ তাৰপিছত কি ঢোকা দি দিলে তথাপি মই কানাটো দেখাই দিম আপোনালোকক এনেকা কেলা বেমান যে চলি থব নাপায় ক'তা এইটো চাওক কেলা আই লাভ ইউ কৈছোঁ তোক কি চল এইবোৰ কেলা আই লাভ ইউ কৈছে গাইছ তাৰপিছত তাক ঢোকা দিলে বেচাৰটোক তাই হোৱাটছএপ ব্লক ইনষ্টাগ্ৰামতো ব্লক কৰিছে তাৰ নাম্বাৰ ব্লক কৰিছে হোৱাটছএপ অল এটা ব্লক কৰিছে বেচাৰটোক একদম মানে অৱস্থা নাইকিয়া কৰি পেলাইছে গাইছ ঐ লাকি গায়া ইস্ক তেৰা তো গাইছ ফাইনেলি আমাৰ এইবিলাক ধানবোৰ অলৰেডি কাটি হৈছে লাহে লাহেকৈ আৰু আমাৰ অলপ বাকী আছে আনিবলৈ কৰিবলৈ ধুনীয়াকৈ আনাৰ পাছত ধুনীয়াকৈ মেচিন মাৰি কৰি ক্লিয়াৰ হ'ব চ' লাহে লাহে আহি পাইছে আমাৰ কি আহি পাইছে একোতো আহি পোৱা নাই বিনতে ৰে জাহা আপুনি সি বালৰ গান গাব আহিছ তো গাইছ আজি মোৰ মনটো বহুত বেছি ভাল লাগিছে আজি মই কোনো কাম বন কৰিব লাগে না বহুত বেছি মোৰ মনটো ভাল লাগি আছে পুৰা একদম ফ্ৰী আজি আকৌ এনে পৰা ফটো উঠাত লাগিছে সকলোকে পথাৰ চাই নাযাওঁ বুলি কৈছিলোঁ এতিয়া আকৌ বাধ্যত পৰি যাব লগা হ'লে আজি মই মানে আমাৰ গাঁৱত নহয় অকণ দূৰত আৰু আমাৰ কাকাহঁতৰ গাড়ী আছে গাড়ীখনতে যাম আজি আপোনালোকক মই দেখাম কেনেকুৱা কি কথা মই কেনেকুৱা ধান কৰোঁ কি কৰোঁ আপোনালোক নিশ্চয় মোৰ ভিডিঅ'টো চাই দিব মোৰ লগত চবেই ওলাইছে কণ যাব কণ পলাশ আৰু অসীম ভাই সুজিত ব্ৰু আমি একেলগে চবেই চাৰিটাই যাম আৰু এইখন এটা ওপৰত উঠি আছে উঠি আছে আকৌ কনভাই পৰা ব্যস্ত মোবাইল টিপাত আমিতো আজি পূৰা ধামাকা ধান কৰিম কি কথা আপোনালোক নিশ্চয় পূৰা সম্পূৰ্ণ দেখাম আকৌ মই কথাটো কৈছোঁ আপোনালোকে যে ভিডিঅ'টো চাই থাকে এতিয়া গাড়ী কাকা ষ্টাৰ্টিং দিব আৰু ভিডিঅ'টো চাই থাকক সকলোকে আৰু তাত যে লগ পায় তো গাইছ আহোঁতে আমি আধা চাৰি পাই গ'লোঁ আৰু অলপ বাট আছে মানে অকণমান 2 কিলোমিটাৰমান গৈছে আমি তাৰ ফাইনেলি প্ৰায় গাড়ীত গৈ আছোঁ আমি এইফালে আহি আছে বাইকত পলাশতে আৰু অসীমতে আমি গৈছোঁ বাৰু ধামাকা এইফালে কোন আছে সেইফালে সুজিত সেইবিলাক চাওক পুৰা এটা একদম গাড়ী কৰিছে এইবিলাক দাদাজন পুৰা ফাইনেলি আমি গৈ আছোঁ ধান কঢ়িয়া বোলে আৰু অকণমান বাট আছে 2 কিলোমিটাৰ আৰু তাতে লগ পাইছোঁ আপোনালোক এতিয়া অকণ দেখাইছোঁ আৰু আজি কাম নকৰোঁ বুলি জোৰ জোৱাত মাতি লৈ আহিছে ন কৰিবই লাগে বুলি
ওলা যাওঁ অলপমান আছে আৰু ঘৰটো ভাল লাগিছিলে ঘৰতে ৰিলচ বনাম কিবাকিবি কৰিম ভাবিছিলোঁ নাই নহ'ব এতিয়া আমাৰ নিচিনা ল'ৰা ক'ত কিহবে যে এইটো ইমান মোবাইলত চাই আছে যে খেলটো পলাচোন আহি আছে এইকেইটা স্কুলত মূৰ্খকেইটা চিনি নাপায় সিহঁতে এইটো মেইন ৰোডটো পাই গ'লো আহি ৰাস্তা আকৌ হে প্ৰভু হে গাইছ हे प्रभु हे क्या हुआ तो गाइस गए सो क्या हाल है तो गाइस बहुत दिन बेছি মই ভিডিঅ' পোৱা নাছিলোঁ মনটো বহুত বেছি মোৰ বেয়া লাগিছে মোৰ মানে কোনো মানে ছাপোৰ্টে নকৰে ন সেইকাৰণে মই ভিডিঅ'টো কৰিবলৈ অকণ মানে মনটো ডাউন হৈ গৈছিলে ডাউন হৈ গৈছিলে সেইকাৰণে দিয়ক দিছিলোঁ ভিডিঅ'টো এতিয়া আকৌ দি থাকোঁ আপোনাৰ যেতিয়া ভিডিঅ'বোৰ অকণমান ছাপোৰ্ট কৰে চবে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব যদি বেয়া নাপায় সেইবিলাক বুলি কৈ আছোঁ গাইজ বুলি আধা চাহ পাইছোঁ আৰু চাহটো সুন্দৰ একদম চাহপাত বাগান মাজেদি গৈ আছোঁ আমি তাই ইফালেও চাহপাত বাগান আছে আৰু ইফালেও চাহপাত বাগান আছে তাৰ মাজে মাজে আমি বুলি কৈ আছোঁ বহুত বেছি ভাল লাগিছে সুন্দৰ চাহ বাগিচাখন চাই আপোনালোকক চাই কেনে আছে কমেণ্ট কৰি দিব তো গাইছ এইকেইটা আপোনালোক কথা কওঁ মই যে এই লেংটা তেনেকৈ এখন পঢ়ি আহিছোঁ যে হাগা এটা লাগি আছে আপোনালোকৰ মোক ঠিক আছে খাওঁতে বিলাক বন্ধ হৈ গ'ল ভাল সিহঁতে মানে পূৰা বহি চহি গৈছে এইফালে কলঙা চলঙা আছে কমাল চমাল এইফালে ধান চান আছে লাচিত বৰ্তমান কালিৰ পৰাটো আমি পূৰা মেচিনতে আছিলোঁ একদম ধান কঢ়িয়াই মানে মেচিনত ধান ডাঙৰি দিওঁতে গোটেই বাহুটো বিষ আজি ধান কঢ়িয়াই মাছ দিয়া আমাৰ আৰু বিষ হ'ব এই চব কেনে কৰে বাৰু এইটো দুটা কাণ আছে নহয় এটা কাণটো দুটাই থাকে এটা এইটো তো গাইছ ফাইনেলি আমাৰ জেগাকণ আহি পাই গ'লো এতিয়া ধান কঢ়িয়া জেগাটো চবেই এতিয়া জীয়াই মেলি লৈছোঁ এতিয়া লাহেকৈ শলঙা চলঙা লৈ যাম তাৰপিছত এতিয়া যাওঁ বাটটো এইটো দেখা আছে বহুত দূৰত এইটো বহুত চাঙটো গাইছ এই চাঙত তাত যাব লাগিব তাৰপৰা কঢ়িয়াই আনিব লাগিব এই আমাৰ এইখন গাড়ীত থোৱা এই জেগালৈকে আমি এতিয়া চবেই মানে কৈ লৈছোঁ তো গাইছ মায়ে মানে মোক কৈ থাকে তই য'তে যা তাতে যাওঁ চালা এটা চোলা পেণ্ট তাকে যি পাওঁ তাকে তই পিন্ধি কাম কৰ আজি মই কি ক'লোঁ গম পাইছোঁ নাই আজি এক্সট্ৰা চোলা লৈছোঁ মই আজি তাত থৈ দিছোঁ ৰ'দছ মোক তুমি কিমান লগ ধৰি দিয়া মোক কিমান দেখা দেখা মোৰ এইটো আৰু উঠিয়া ভাল নহয় আজি চালা মই চোলাতে এক্সট্ৰা লৈছোঁ মায়ে মোক কয় তই যি চোলা পা তাকে তই বোলে তাকে পিন্ধি ড্ৰেছ চেছ নহ'লে তাকে কাম কৰি থ'ব বুলি সেনেকা নহয় বোলে কেলাটো কেমান কৰিব বোলে এটা চোলা নহয় মানে আজি কি কৈছোঁ গম পাইছে নাই তই এক্সট্ৰা চোলা লৈছোঁ সেইটো চোলা পিন্ধি পেলাই কাম কৰিম এতিয়া বহুত বিষ লাগিছে মূৰ্খ তাক গৈ আছো বুলি পঠালে ধান বান্ধিবলৈ তাৰ পৰা আহি গ'লো চবে একেলগে পিন্ধি বুলি সেইফালে গৈ আছো শলঙা চলঙা লাইন লাগি বোকা পানী বুলি গৈ আছো ব'লক তেনেহ'লে এতিয়া ধান বান্ধো আপোনাক দেখাম আৰু মই ধান কেনে আনিম আপোনাক দেখাম ভিডিঅ' চাই থাকিব
তো গাইছ মোৰ সদায় গাঁৱতে ধানে কয় আজি অকণ আন্তৰত আহিলোঁ মানে আমাৰ ককানৰ খেতি অকণ যি মানে আমাৰ গাঁৱৰ পৰা অকণ আন্তৰত কৰিছে হা সেইকাৰণে মানে বহুত বোকা চোকা গাইছ আমাৰ ফালেতো এনেকুৱা নহয় বোকা মাটি হয় নহয় দছ ঐ আমাৰ ফালে বেয়া বোকা চোকা চোকা তাতে নাহিলে কোনো কাৰণে ধান কৰিবলৈ আজি ইয়াত আমাৰ তাতে ভাল বেয়া শুকান মাটিত ধুনীয়াকৈ কাম বন কৰিব ভাল হয় নাই ইয়াত চালা আহিছোঁ গোটেই একদম বোকা পানী হৈ আছে এইফালে আমাক তাতে কৰাই ভাল ধুত শকতে আহি গ'ল গাইছ এতিয়া বুলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি গৈ আছোঁ লুটি বাগৰ খাই আজিকালি অৱস্থা হৈছোঁ এবস্তা না কমচে কম 2 বস্তা হ'ম গাইছ ইমান দূৰ বাপেকে চালা আজি আৰাম পাই যাম মোৰ বুকুৰে খচাং ঐ নাই 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 আজি ধান নকৰিম বেছি মোৰ গাটো ভাল লগা নাই দুবাৰ কঢ়িয়াম পেট নাহোঁ বুলি ক'লোঁ ককাই বেয়া পালে হয় গেছ আহিছোঁ আৰু এটাতো আজি কেঞ্চেলে ক'লোঁ মিশ্ৰ নাযাওঁ বুলি হ'লেও আকৌ কি হ'ব কথা একেই হ'লগৈ আহিব পালোঁহে পালোঁ ভিডিঅ' চাৰিওতে গৈছে আকৌ তাত ধান বনাকৈ দেখা লগ পাই আছোঁ কেলা ভিডিঅ' কাৰ ধৰিম তো গাছ এবাৰ লুটি বাগৰ খাই আহিলোঁ আৰু ক'ত খাম নাপাত্তা সেইফালে গৈছে ক'ত ৰখিম সেইখিনি আধা হাজাৰ পালেগৈ তো গাইছ এইখিনিতে আপোনালোকে চাগে মই যে কৈছিলোঁ আপোনালোকক মিছা কৈছিলোঁ ভাবিছিলে ধান এনেই এডাল লেবেল মাৰি গৈছে বুলি আমি গম পাইছোঁ এতিয়া চালা ইমান দূৰৰ পৰা ধান কঢ়িয়াই আনিছোঁ পানী পিয়াজ চানি পৰা লগা নাই বুলি লাগিছে এইকেইটা আমাৰ পিলাৰকেইটা ধান কঢ়িয়াই পিলাৰকে হাই বুলি কৈ দিব দোষ হাই ঐ হয় কি হ'ল পাৰিছোঁ না ঠেকাবলৈ আমি কেলা ডিম বৰ ডিপু পুনিৰাম কি হৈ কিবা কহিয়া তাত কোৱা নাই এইটো জনকটো বিন্দাস বহি আছে য়েছ ব্ৰো ইজন পাবি আদে তই ঐ এভাৰ বৈ তই কি কৈ আছ ঐ মই এভাৰ আনিলো তই আছে এখন ফাইল আমাৰ গাড়ীখন মোবাইল মানে তাই এভাৰ আনিব লাগিব তাছহে মোবাইল এইখন মাৰিছিলোঁ এতিয়া চুজি কিয় কৈ দিয়া আবে यार কি কম কেলা কি তুই বেয়া বিষাইছে কেলা বিষাইছে নেকি মোৰো বিষাইছে তই গাছ আজি দিনৰ দিনটো এনেকুৱাই আপ ডাউন কৰি থাকিব লাগিব ইমান দূৰ দিনৰ দিনটো খাটিব লাগিব চাওকচোন আমি কিমান কষ্ট কৰি আছোঁ আপোনালোকে যেতিয়া ভিডিঅ' চাই মোক পূৰা মানে ভালদৰে মোক সেই কৰি সকলোৱে আৰু ভিডিঅ' চাই থাকক আৰু যেতিয়া ঘৰ যাম তাৰ লগ পাই আছোঁ ঘৰ যাব লাগিব দোষ কেনেকুৱা লাগিছে দোষ দোষ কেনেকুৱা লাগিছে কেলা হা ওপৰৰ ৰাস্তা কেলা যাও আমাৰ গাঁৱতে ভাল খেলা আমাৰ কি হ'লে আমাৰ গাঁৱতে ভাল খেলা ধুনীয়া ৰাস্তা ইয়াত কেলা মাৰ্কছ ইমান বেয়া ৰাস্তা কেলা পেট চেট বিষাই গৈছে হয় নেকি কেলা Oh God, guys, গৈ আছোঁ নিজৰ বুলি ৰাস্তা আছে কেনেকা আমাৰ গাড়ীখন লগ পাং লাগি আছে ধানটো থ'বলৈ কাৰণে হা এই কেলা গেলাবৰ চিঘৰত নেবি ইমান লোভিয়া চলো তেলা গাইছ চাই থাকক ভিডিঅ'টো কেনেকৈ লাগিছে আজি কমেণ্ট লাইক কৰি দিব এই পাগল গোষ্ঠীটোক আৰু এইফালে মই বুলি কৈ আছোঁ বহুত ভাল লাগিছে গাইছ ধান আনোতে বহুত বেছি ভাগৰ লাগি গ'ল পানী চানী অলপ খাই লৈছোঁ আমি এতিয়া আটাইকে যাই বহি লৈছোঁ একেলগে আমি এতিয়া গান এটা হৈ লৈছোঁ আপোনালোকে সঁচাটো সঁচা কমেণ্ট ক'ব কাৰ ভইচটো কিমান ভাল হৈছে গানটো ভাল হৈছে আমি এতিয়া এটাৰ পৰা 0 পৰা 3টালৈ আৰম্ভ কৰোঁ গানটো আপোনালোকে কমেণ্ট কৰিব হা গান গা হিন্দী আৰে আছামিজ গান গোৱা না আছাম ব্লকিং ন আছাম গান গা তেনেকৈ এতিয়া অসীম ভাই গান গাব নমস্কাৰ অঁ মোৰ বুকুৰে খচাঙতে তোক ৰাখিছোঁ তই নজনাকে মৰমবোৰ আছে দৈ সিয়াতে ববলৈ তুমি আৰু মই দিয়া নমস্কাৰ ধন্যবাদ দিছোঁ বহুত বঢ়িয়া গান গাইছে আমাৰ অসীম ভাই আৰু এইফালে সুজিত তুমি গানা গাব নে কিবা হিন্দী গান এটা গাই দিম ন थोड़ा सा काम ना हाँ ठीक है थोड़ा सा गाना गा ये दुनिया वाले हाँ तो काले ना करो ओह मैं मजा अपनी ऊपर ले लूं तेरे ओह सारे गल मजा बस हो गया ओके मजा गाना कॉल फिर से कॉल भाई गाना हाँ गा
তাৰমানে বহুত বেছি ভাগৰ তো গাইছ সি মানে একেবাৰে মানে দুৰ্বলত আহি একেবাৰে নোৱাৰি তো গাইছ মোৰ মানে বহুত ভাগৰ চাগৰ লাগিছে একদম মানে ঘাম পানী চাম ওলাই গৈছে অৱস্থা নাইকিয়া গৈছোঁ কেতিয়াকৈ আহি পাই আমাৰ দুপৰীয়া দানাটো খাব পাম লাগি আছে আৰু কি আছে কি নাই মাছ এটা মাংসই আপোনালোকক উঠনিলৈ খোৱা দেখা পাব নিশ্চয় মই আকৌ এবাৰ কৈছোঁ আপোনাক উঠনিৰ পৰা কৈছিলোঁ দানা খাম বুলি এতিয়া মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক আকৌ আমাৰ সেই তাত সিহঁতে বহি আছে কি গান গাম বোলে মই তাকে আহি আছোঁ ৰ মই গান গাই দিওঁ হা স্মেল দি ঢালিছে বোলে ৰ না বে মোৰ বুকুৰে ওখ চাঙতে তাৰপিছত কি নাজানো গাবলৈ মই গাইছ হয় জানো হা শুইছিলি ওখ চাঙতে তো গাইছ এফালে ধান আমি কুঁহিয়াব আহিছোঁহে এইজনী ঐ দোষ এফালে ধান কুঁহিয়াব আহিছোঁ এইজনী কি বোলে পখিলা কেলা এইটো কি পখিলা ইমান পখিলা উৰি আছে বাল তো গাইছ যি কেইটা ল'ৰা বুজিছে আৰু যিকেইটা ল'ৰা বুজা নাই আমরা খুলিকে যোনা ভিডিঅ' চাই আছে ন বুজাই বুজিছে নুবুজাই নাই আৰু আমি কথাটো কওঁকে পখিলা বুলি কৈছিলোঁ বুজাই বুজিছে তপলাকন মেল খায় জনে খচখচ মাৰে সদা ৰৈ যায় কোনে যে কমেন্ট কৰিব কিন্তু বেয়া কথা নহয় দেই কমেন্ট কৰিব কোনে একদম বেয়া কমেন্ট নকৰিবা একদম যোনে জানে তাৰ কাৰণে বহুত সস্তা আবা কৈ দিম আকৌ কৈ দিছোন লিটিংটো থিং খালে লাহে লাহে কোন মেল খালে জনে খচখচ মাৰিলে আৰু দজনা ৰৈ গ'ল ও কোনে কোনে যাতে কমেন্ট কিবা গাইছ আমি এতিয়া আকৌ যাওঁ ধান কুঁহিয়াবলৈ আকৌ লগ পাই আছোঁ তো গাইছ ফাইনেলি এতিয়া ঘৰ আহি পাই গ'লোঁ মানে মই আপোনালোকক কৈছিলোঁ ন পথাৰত যে আছিলোঁ বুলি যাওঁতে দেখাম বুলি কৈ আছিলোঁ মই আহোঁতে আপোনালোকক দেখা নিদিলোঁ এতিয়া ডাইৰেক্ট আহি পাই ঘৰত গা পা ধুই ডাইৰেক্ট ফ্ৰেছ হৈ ল'লোঁ আহি পাই দেখিছোঁ আৰু অসীমহঁতে আমাৰ ঘৰত আহি উপস্থিত হৈছে ইহঁতে সেইফালে মোৰ লগ ধৰিছে এনেই সেইফালে অকণ যাম বুলি কৈছে হেল্ল' তো গাইছ মোৰ ভিডিঅ'টো আপোনালোকে যি চাই ভাল পালে ন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কৈ দিব যদি বেয়া নাপায় আৰু আপোনালোকে কোন ঠাইৰ পৰা চাইছে কমেণ্ট কৰি দিব আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ